আপোনালোকৰ প্ৰিয় অভিনেত্ৰী সুৰভি দাসে বলিউডত এখন চিৰিয়েল কৰাৰ সুযোগ পাইছে। চিৰিয়েলখনৰ নাম হৈছে নিমা ডেংজুংপা। আপোনালোকে ইয়াৰ আগতে দেখিছিল ৰং চেনেলত সম্প্ৰচাৰিত হোৱা আহিনৰ আবেলি ধাৰাবাহিকখনত। ইয়াৰ কিছু প্ৰমো চাই লওক আপোনালোকে। मेरा नाम है नीमा डेंगजोंगपा। ইতিমধ্যে আপোনালোকে গম পাইছে যে নিমা ডেংজুংপা চিৰিয়েলখনত তেখেতে অভিনয় কৰিবলৈ সুযোগ পাইছে। তেখেতে অভিনয় কৰিবলৈ পোৱা চিৰিয়েলখনৰ নাম হৈছে নিমা ডেংজুংপা। নিমা হৈছে এজনী ছোৱালীৰ নাম আৰু ডেংজুংপা হৈছে এটা টাইটেল। চিৰিয়েলখন চাব পাব আপোনালোকে কালাৰ চেনেলত। আপোনালোকে টিভিত গৈ চাব পাৰে নাইবা মোবাইলতো চাব পাৰে। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্টত জনাব। আপোনালোকৰ প্ৰিয় অভিনেত্ৰীগৰাকী আহিনৰ আবেলি ধাৰাবাহিকখনত অভিনয় কৰিছিল। আপোনালোকে চাইছেনে নিশ্চয় কমেণ্টত জনাব।